আজি কেইবাদিনৰ পৰা বহুতো বেয়া বেয়া সপোন দেখি আছিলোঁ। তাৰ মাজতে আকৌ এদিন হৰপৈ দংশন কৰা দেখিলোঁ। ভাবিলোঁ আজি যিহেতু পবিত্ৰ সোমবাৰ, সেইকাৰণে দৌলতে চাকি এগছ জ্বলাই আহোঁ। মনত যিমানে অশান্তি হৈ নাথাকিলেও ভগৱানৰ ঠাইলৈ আহিলে মনটো সঁচাকৈ বহুত শান্ত হৈ যায়, নহয়নে বাৰু? মানে কিবা পজিটিভ এনাৰ্জি এটা আহি যোৱাৰ নিচিনা অনুভৱ হয়। আমি সকলোৱে শিৱসাগৰ শিৱদৌলৰ ইতিহাসৰ বিষয়েতো জানোৱেই, আজিও ভাবিছোঁ অলপ গভীৰলৈ সোমাই যাওঁ। আমি যদি দৌলজনৰ চাৰিওফালৰ পৰা চাওঁ, একেই যেন নালাগেনে? ছখন দেৱাল সন্নিৱিষ্ট সংযোগ হৈ দুয়োফালৰ পৰা বাঢ়ি যোৱাৰ দৰে লগাৰ বাবে ইয়াৰ সৌন্দৰ্য অতুলনীয়। তাতে তেতিয়াই অংকন কৰা দেৱপৃষ্ঠত দেৱ-দেৱীৰ মূৰ্তিৰ পৰা বহুতো কথা জানিব পাৰি। যেনে ধৰি লওক, এই মূৰ্তিভাগৰ পৰা মহিলাসকলে অসমীয়া গহনাৰ লগত কেনেকুৱা সাজপাৰ পৰিধান কৰিছিল জানিব পাৰি। কিছুমান মূৰ্তি লুপ্ত হৈ গৈ আছে যদিও এই জংঘাবিলাকত থকা প্ৰতিমূৰ্তিবিলাকৰ পৰা জানিব পৰা গৈছে যে সেই তেতিয়াৰ সময়তো শৰীৰৰ ওপৰত কিমান গুৰুত্ব দিয়া হৈছিলে। যদি ভালদৰে চাবলৈ যাওঁ, প্ৰত্যেকটো অংশতে তেতিয়াৰ সময়ৰ কিবা নহয় কিবা এটা উমান পোৱা যায়। পথালিকৈ যে দেখিছে, এই অংশটোক জংঘা বুলি কয়।